নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এইটো স্পাৰ্ক ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভোগালী বিহুৰ হিয়া বৰা লগ জনালোঁ। আজি যিটো মই টপিক লৈ আহিছোঁ আপোনালোকৰ কাৰণে সেইটো হৈছে DHSৰ যি 191ৰ পোষ্ট এডভাৰটাইজমেণ্ট ওলাইছিল সেইটো এক্সাম কেতিয়া হ'ব। গতিকে এইটো বহুতৰে মনত প্ৰশ্ন আহি আছে। বহুতেই পোষ্টৰ কাৰণে এপ্লাই কৰিছে, নন টেকনিকেল পোষ্ট আছিল। এডভাৰটাইজমেণ্ট ডিটেইলছ যদি চাওঁ আমি, ৰিক্ৰুইটমেণ্ট অথৰিটি DHS আছাম পোষ্ট 191 কেটেগৰী গ্ৰেড 3 নন টেকনিকেল। ইয়াতে হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট আৰু MTSৰ পোষ্ট আছিল। কেটেগৰী গ্ৰেড 3 নন টেকনিকেল। অনলাইন এপ্লাই হৈছিল 12 ছেপ্টেম্বৰ পৰা 21 ছেপ্টেম্বৰলৈকে। গতিকে এই যিটো এডভাৰটাইজমেণ্ট ওলাইছিল ইয়াতে বহুতে এপ্লাই কৰিছে আৰু কিছুমানৰ এপ্লাই হোৱা নাছিল, কাৰণ সেইখিনি সময়ত আমাৰ মৰমৰ জুবিনদাৰ সেই ঘটনাটো হ'ল। গতিকে বহুতৰ এপ্লাই ৰৈও গ'ল, কিন্তু এতিয়া এপ্লাই খুলি দিয়া না নাই সেইটো এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। গতিকে সেইটো আমি ক'ব নোৱাৰোঁ সঠিককৈ। এতিয়া আমি এক্সপেক্টেড বা এষ্টিমেটেড যদি আমি পৰীক্ষা কেতিয়া হ'ব চাওঁ, সেইটো আগৰ বছৰৰ বা সেই ৰেকৰ্ড অনুযায়ী এইটোতো বহুত দেৰিকে হয় পৰীক্ষাবিলাক, DHSৰ পৰীক্ষাবিলাক, আৰু কিছুমান তেখেতসকলে সোনকালেও পাতি দিয়ে পৰীক্ষা। যেনেকৈ নাৰ্ছৰ পৰীক্ষাটো এসপ্তাহৰ ভিতৰত ৰিজাল্ট দি দিছিল, এনেকুৱাকৈ সোনকালেও পাতি দিয়ে। গতিকে এই হেল্থৰ এক্সামৰ এইটো একদম একজেক্ট প্ৰেডিক্ট কৰাটো বিৰাট কঠিন। গতিকে তথাপিও আমি চেষ্টা কৰিছোঁ, কিছুমান চ'ৰ্চৰ পৰা গম পাইছোঁ এনেকৈ। গতিকে সেইটো আপোনালোকে ভাবি ল'ব পাৰে এনেকুৱা টাইমত পৰীক্ষা হ'ব বুলি। যিটো এডমিট কাৰ্ডটো তেখেতসকলে 10-15 দিন আগত দি দিব, আৰু নটিফিকেশ্যনো মোটামুটি 20 দিনমান আগত দি দিব যে এইটো ডেটত পৰীক্ষা হ'ব গৈ আছে। গতিকে সেনেকুৱাকৈ আৰু পচিবল যদি আমি এক্সাম ডেট বা এক্সাম যিটো টাইম এইটো যদি চাওঁ, এইটো ফেব্ৰুৱাৰী বা মাৰ্চৰ ফাৰ্ষ্ট উইক বা ফেব্ৰুৱাৰী মাহত পতাৰ সম্ভাৱনা আছে। য'ত এইবাৰতো ইলেকশ্যনো আছে। গতিকে যদি এইখিনি টাইমত নহয় তেতিয়াহ'লে অক্টোবৰ বা নৱেম্বৰৰ 2026ত এইখিনি টাইমত হ'ব পাৰে। এইখিনি টাইমত হোৱাৰ সম্ভাৱনাটো বেছি। আমি গোটেই যদি ষ্ট্ৰাকচাৰটো চাওঁ, ইলেকশ্যন বা এনেকুৱা গোটেইবিলাক পৰীক্ষাৰ এডভাৰটাইজো হৈ গৈছে, 3 মাহ 4 মাহ হৈ গৈছে এডভাৰটাইজ হ'ব। গতিকে সেই হিচাপত যদি চাওঁ, এইখিনি টাইমত পৰীক্ষাৰ হোৱা সম্ভাৱনাটো বহুত বেছি। গতিকে তাৰ পিছতো পিছুৱাব পাৰে, কিন্তু এইখিনি টাইমত পৰীক্ষাৰ যিটো হোৱাৰ সম্ভাৱনা এইটো বহুত বেছি। গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক বন্ধু-বান্ধৱীসকল, আৰু আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব পাৰে। ছায়েন্সৰ বিভিন্ন ক্লাছ আমি লৈ আহিছোঁ। গতিকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থ'ব, কাৰণ আমি যেতিয়াই ফাৰ্ষ্ট নটিফিকেশ্যন ওলাব আমি প্ৰথম আপডেটটো আপোনালোকৰ কাৰণে দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।